हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? আশা কৰো সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে এটা পকৰা ৰেচিপি লৈ আহিছো। হেয়া হৈছে মাছৰ কণীৰ পকৰা। এয়া খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু খুব সহজতে বনাব পাৰি। তেনেহলে চাই লওঁ আহক এই মাছৰ কণীৰ পকৰাটো মই কেনেদৰে বনাইছো। মাছৰ কণীৰ পকৰা বনাবলৈ মাছৰ কণীখিনি ভালদৰে ধুই সাফা কৰি লোৱা হৈছে আৰু এইখিনি মই অলপ মিলাই লৈছো। এটা পিয়াজ সৰু সৰুকে কাটি ইয়াতে দি লোৱা হৈছে। গাজৰ সৰু সৰুকে কাটি দি লোৱা হৈছে। আপুনি ইচ্ছা কৰিলে ইয়াত কেপচিকামো দিব পাৰে। দুটা কেঁচা জলকীয়া মিহিকে কাটি ইয়াতে দি লৈছো। 2 চামুচ চাউলৰ গুড়া দি লোৱা হৈছে। ইয়াৰ সলনি আপুনি বেচনো ব্যৱহাৰ কৰিব পাৰে বা কৰ্ণফ্লৰো ব্যৱহাৰ কৰিব পাৰে। প্ৰয়োজন অনুসৰি হালধি দি লোৱা হৈছে। সোৱাদ অনুসৰি নিমখ দি লৈছো। 1 চামুচ আদা নহৰুৰ পেষ্ট দি লৈছো। গোটেইখিনি ভালদৰে মিলাই লৈছো। প্ৰয়োজন অনুসৰি ইয়াতে জিৰা পাউডাৰ দি লোৱা হৈছে আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লোৱা হৈছে। এইখিনি মোৰ মিলাই লোৱা হৈ গৈছে। এতিয়া এইখিনি ভাজিব লাগিব। মাছৰ কণীৰ পকৰাখিনি ভাজিবৰ বাবে ফ্ৰাই পেন গৰম কৰি প্ৰয়োজন অনুসৰি মিঠাতেল দি লোৱা হৈছে। তেল গৰম হৈ অহাত কণীৰ মিশ্ৰণখিনি ইয়াতে দেখুৱাৰ ধৰণেৰে দি লৈছো। ইয়াতে কণীৰ মিশ্ৰণখিনি দিওঁতে অলপ সাৱধানে দিব, কণীখিনি ফুটিব পাৰে। এইখিনিতে মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো। এটা সাইড ভাজি লোৱা হৈ গৈছে। মই ওলটাই দিছো আন এটা সাইড ভাজিবৰ বাবে। এইখিনি মই ৰঙচুৱাকে ভাজি লৈছো। এই মাছৰ কণীৰ পকৰাখিনি ভাজোতে মই 10 পৰা 15 মিনিট সময় লাগিছিল। এনেদৰে মই মাছৰ কণীৰ পকৰাৰ দুটা সাইড ৰঙচুৱাকে ভাজি লৈছো। পকৰাখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গৈছে। মই প্লেটত উঠাই লৈছো। এই মাছৰ কণীৰ পকৰাৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটন টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। তেনে সিম্পল ৰেচিপি সহজতে বনাব পাৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।